নমস্কাৰ নতুনকৈ ভ্লগ চেনেল এটা খুলিলোঁ ভাইটি আৰু মোৰ নাম দি পেলাই NB ভ্লগছ নিকুঞ্জ ভাস্কৰ ভ্লগছ সি আহিছিলে মানে আমাৰ ঘৰলৈ মোৰ ঘৰ মৰিগাঁও ভাইটি হয় মোৰ মামাৰ ল'ৰা তাৰপিছতে বাৰিষা বতৰ যিহেতু বৰষুণ একদম চবফালে বৰষুণ পৰি আছে গোটেই চাৰিওফালে একদম পানীয়ে উপচি পৰিছে দুইটা আহিছিলোঁ মানে ফুৰিবলৈ তাকে এতিয়া দেখাই দিয়া চাৰিওফাল মই কৈ যাম লাগিলে এই পুখুৰী এইটো আমাৰ ঘৰৰ ওচৰৰ পুখুৰী ইয়াতে মাছ চাছ আমি মাৰোঁ আৰু খুব কমেই মাৰোঁ মই মানে তেনেকৈ মাছ মাৰা অভ্যাস নাই কিন্তু মাৰোঁ তাৰপিছতে এইটো আমাৰ পুল এখন দলং বুলি কয় মানুহে দলং বুলি কয় কিন্তু পুল হয় এইটো আচলতে হাফ পেণ্ট চাফেণ্ট পিন্ধি আহিছোঁ ফুৰিবলৈ আহিছোঁ বাকী ব'লা আগলৈ যাওঁ আমি যিখন হাইস্কুলৰ কথা কৈছিলোঁ সেই হাইস্কুলখন এইখিনি কোৱাৰেণ্টাইনত থকা বুলি কৈছিলোঁ চেণ্টাৰটো এইখনে চেণ্টাৰটো তাৰপিছতে ভিতৰত এতিয়া হয়তো যাব নোৱাৰোঁ বহুত মানুহ আছে চাগে ভিতৰত কিন্তু যাব নোৱাৰোঁ গতিকে বাহিৰৰ পৰা দেখাই দিছোঁ আৰু এইখন খেলপথাৰখন দেখাই দি আছোঁ অঁ এই কি বেয়া ভাল লাগিছিল অঁ এইখন খেলপথাৰখন আমাৰ যিমানবিলাক কিবা কাৰ্যকলাপ হওক কিবা খেল ধেমালি হওক খেল ধেমালিৰ যিমানবিলাক বহলোৱা অনুষ্ঠান আৰু যিমানবিলাক সামজা অনুষ্ঠান আনুষ্ঠানিকতা যিমানবিলাক অনুষ্ঠান হয় গোটেইবিলাক ইয়াতে হয় ভাল লাগে ইয়াত বহুতখিনি ল'ৰা ছোৱালী গোট খায় বহুত জেগাৰ পৰা গোট খায় বহুত ভাল লাগে আৰু বস্তুবিলাক কিন্তু ইয়াত জোক আছে দেই মানে মোৰ ভয় লাগে জোক বাকী ইয়াতে কিন্তু বহুত এটা ডাঙৰ ৰহস্য বুলি ক'ব লাগিব দেই এইজোপা যে দেখিছা গছডাল এইজোপা দেখিছা এইজোপা হৈছে তোমাৰ প্ৰায় কিমান 40 বছৰ পুৰণি গছ এডাল বহুত ডাঙৰ গছ তুমি দেখাই দিয়া জুম কৰি যদি পাৰা কেমেৰা যদি দেখি পায় বহুত ডাঙৰ গছ এডাল ইমান জুম কৰিছোঁ ফাটি গৈছে দেই তাকে যদি ৰাতি হয়তো মানে যদি কেতিয়াবা ভূত লগ পাবলৈ মন আছে এইজোপাৰ তলত আহি চলি হ'ল আহি যাবা কোনোবা যদি আহিবলগীয়া মন আছে শুনা পাই দেখোঁ ময়ো পোৱা নাই গৈছোঁ ময়ো আহিছোঁ কেতিয়াবা আহোঁ কেতিয়াবা লগ পোৱা নাই বাৰু কিন্তু লগ পাবলৈ মন আছে ব'লা আগলৈ যাওঁ এতিয়া ব'লা আমি আহি গ'লোঁ এয়া ITI কলেজৰ ফ্ৰণ্টত আহি গ'লোঁ এতিয়া আমি ভিতৰলৈ যাম চাৰিও ছাইডটো দেখাবলৈ চেষ্টা কৰিম ভিতৰলৈ যাব লগ অঁ কেনেকুৱা হ'ল ইয়াতে আকৌ এইটো নতুন কিবা চেণ্টাৰ বনাইছে নেকি প্ৰশিক্ষণৰ কাৰণে নাজানো মই বহুত দিন অহাই নাই নহয় ঘৰৰ ওচৰতে কিন্তু ঘৰৰ ওচৰতে যদি আহিবলৈ মই সময় পাওঁ বাকী ঠিক আছে বাৰু আগলৈ যাওঁ এইবিলাক যে দেখিছা এইবিলাক আমাৰ হেৰি হোষ্টেল হয় বহুত দূৰৰ ষ্টুডেণ্ট আহিলে ল'ৰা ছোৱালীবিলাক আহিলে মানে ইয়াতে থাকে আৰু হোষ্টেলবিলাক বহুত শিৱসাগৰ যোৰহাট এইকেইটা কি হয় এইকেইটা তোমাৰ হেৰি হয় প্ৰশিক্ষণ কৰা মানে এটা চেণ্টাৰ হয় পাৰ্ট বাই পাৰ্ট আৰু কম্পিউটাৰ আছে ভিতৰত তোমাৰ গাড়ীৰ এইবিলাক মেকানিকেল লাইন গোটেই সেই আগলৈ এইটো আগৰ ঘৰত দেখাইছিলে দেখিছানে অঁ সেইটো আৰু এইখন চাওক ফিল্ডখন চাওক ক্ৰিকেট খেলিব আহোঁ বিশেষকৈ আমি 2012 চনৰ পৰা 2016 মানলৈকে মই এইফালে ভালকৈ আহিব পালোঁ আৰু তাৰপিছত গুৱাহাটী থাকিলোঁ ক'ৰবাত থাকিলোঁ তেনেকৈ ঘূৰি যে ইফালে ইমান নাহিলোঁ আৰু তাৰ আগলৈকে ধুনীয়াকৈ এইফালে আহিছিলোঁ বহুত ইণ্টাৰেষ্টিং কথা দেই মই ইয়াতে যেতিয়া গৰু পুহিছিলোঁ গৰু পুহোঁতে মানে ঘাঁহ কাটিব আহোঁ মোৰ হেৰি ৰেঞ্জাৰ চাইকেলখন আছিলে চাইকেলখন লৈ পেলাই মই ঘাঁহৰ বস্তা এনেকৈ উঠাই লৈ যাওঁ পূৰা সৰু এটা মানে ডাঙৰ সৰু বুলি নহয় মানে ডাঙৰ স্মৃতি আৰু এটা ডাঙৰ স্মৃতি আৰু স্মৃতি মনত পৰে এতিয়া
আজি মনত পৰিছে ভাইটিৰ লগত আগতে আকৌ মনত পৰিছে সেইবিলাক স্মৃতিৰ কথা ঠিক আছে এতিয়া ঘৰ যাওঁ এইটো মানে ITI কলেজখনৰ যোনটো সন্মুখ হৈছে এইটো সন্মুখৰ ভাগটো আৰু এইফালৰ পৰাই মানুহ এণ্ট্ৰি হয় আৰু প্ৰৱেশ হয় মানে পানী জংঘল হৈ গৈছে দেখাই দিয়া হৈ গৈছে যে ৰাতি জলদস্যু গোটেই পানী একদম কাইলৈ মাছ ধৰিব আহিব লাগিব তেতিয়া মাছ ধৰিব আহিম না যাব লাগিব ঠিক আছে ব'লক এতিয়া যাওঁ ব'লক এতিয়া ঘৰলৈ যাওঁ উদ্যোগী পৰীক্ষাৰ পৰা আজিলৈ বাই